হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে কণজলকীয়া। আজি গুৱাহাটীতে আমি কেইটামান বস্তু চাম, তাকে ময়ো চাম আৰু আপোনালোককো দেখাম। ব'লক কি কিনো চাওঁ, আপোনালোককো দেখাওঁ আৰু গৈ থাকোঁ ব'লক আৰু। এতিয়া পালোঁ আমি কামাখ্যা মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। আৰু বাহিৰত দেখিব পাইছে নহয়, মানুহৰ মানে এনেকুৱা মানুহ হৈছে ন। আমিতো আহিছোঁৱে, আমি 38 জন আহিছোঁ, তাতে আৰু ভিৰ মানে। ইয়াৰ ভিতৰৰ ভাগততো কিমান মানুহ হ'ব তাৰো ঠিক নাই। ব'লক ভিতৰ ভাগতনো কি চাওঁ দেখাবলৈ চেষ্টা কৰিম, গৈ থাকোঁ ব'লক। এতিয়া আমি সোমাই যাম কামাখ্যা মন্দিৰৰ ভিতৰ ভাগলৈ, আৰু ভিতৰ ভাগত সোমাই দেখিছোঁ আমি ভোলে বাবাৰ ফটোকপি প্ৰথমতে, আৰু তাৰপিছত দোকান মানে চবতে আপোনাৰ এইটো কাৰ্লিং আৰু তেনেকৈ মানে বস্তু পোৱা যায়। ব'লক আৰু গৈ থাকোঁ, কি চাওঁ দেখাম। ষ্টেপৰ ওচৰ পাইছোঁহি আৰু গৈ থাকোঁ ব'লক। এইখনৰ পৰা মন্দিৰৰ ভাগটো আৰম্ভ হৈছে আৰু গাড়ীত অহা ভাগৰটো আছেই। এতিয়া আকৌ ষ্টেপত খোজকাঢ়ি আৰু ভাগৰ লাগিছে। ব'লক আৰু গৈ আছোঁ আৰু মানে এনেকুৱা ভৰি বিষ হৈছে ন, আপোনালোকক কি বুজাম। এইফালে মন্দিৰৰ ভাগটো আৰম্ভ হৈছে এইখনৰ পৰাই, আৰু দোকান এইখিনি ঘৰ নে মন্দিৰ ধৰিব পৰা নাই তেনেকৈ। দোকান মানে ইখনতকৈ সিখন ছাৰ তেনেকুৱা, আৰু দোকানকেইখন দেখিও ভাল লাগিছে বস্তুবোৰৰ পৰা, আৰু ভগৱানৰ ফটো, শংখ, এনেকৈ মালা, মানে চিঞৰি আমাৰ যে কাণ বেয়া কৰি দিছে কৈছোঁ নহয়। আহক আমাৰ ফালে আহক তেনেকৈ ব'লক আৰু। এতিয়াও আপোনালোকে ফ্ৰণ্টত ধৰিব পাৰিছে নাই নাজানো, কেমেৰাটো বেয়া যে। আৰু ফ্ৰণ্টত আপোনাৰ গেট হিচাপত এখন ফুলেৰে বনোৱা আছে। গৈ আছোঁ আৰু কিমান দেৰি লাগে। মন্দিৰ আজিলৈকে মই অহা নাই বাৰু, এইবাৰ প্ৰথম আহিছোঁ। এয়া দেখিব পাইছে আগত ফুলেৰে এখন গেট বনাই থোৱা আছে। ব'লক আৰু। এইকণৰ পৰাই মন্দিৰৰ ভাগটো আৰম্ভ হৈছে, আৰু আগত আপোনালোকে দেখিছে কামাখ্যা মন্দিৰটো আৰু ফুলেৰে ওম লিখি থোৱা আছে। আৰু এইফালে অসমৰ মেপখন নহয় যেনিবা, এখন আপোনাৰ গোটেইকেইটা আমাৰ ৰাজ্য মিলাই তেনেকৈ বনাই থোৱা আছে। আৰু এইফালে কামাখ্যা মন্দিৰ আছে, আৰু মানুহৰ মানে কামাখ্যা মন্দিৰৰ ওচৰত ফটো শ্বুট কৰা আপুনি আচৰিত পাব। এইটো সিংহকেইটা দেখিছে, সিংহকেইটা আচলতে এইটো পিতলৰ হয় নেকি, ইমান ভালকৈ নাজানো। ব'লক আৰুনো কি চাওঁ দেখাম। এইফালে আছে আমাৰ কামাখ্যা মন্দিৰটো, আৰু এইফালেতো কামাখ্যা মন্দিৰৰ এটা ভাগ হ'ব চাগে। আৰু এইফালেও আপোনালোকে দোকান মানে যোনফালে আছে আপুনি সেইফালে দোকানেই দেখিব। ব'লক আৰুনো কি চাওঁ দেখাম ব'লক। এতিয়া যাম আমি বালাজী মন্দিৰ। ব'লক বালাজী মন্দিৰৰ ভিতৰলৈ গৈ চাওঁ, আৰু ভিতৰত কি আছে চাওঁ, ময়ো চাম আৰু আপোনালোককো দেখাওঁ। ব'লক গৈ থাকোঁ। এয়া ফটো পজ চাওক নাবি, একদম গাটো ভাল লগা নাই, সেইটো কাৰণে ভিডিঅ'টো মাতটো বেয়া লাগিছে চাগে, আৰু মাইক্ৰফোনটো লগোৱা নাই, কি হৈছে নাজানো। আৰু এইফালে লগৰখিনি গৈ আছে আগত, পাছতো আহি আছে এইফালে। আৰু কালি টোপনি ক্ষতি হোৱাৰ কাৰণে এতিয়া গাটো বেয়া লাগিছে। গাটো ধুলোঁ যদিও মানে কিবা ফ্ৰেছ লগা নাই গাটো। এইটো হ'ল বালাজী মন্দিৰ প্ৰথমবাৰ। কোনোবাই যদি আগতে আহিছে তেনেহ'লে কমেণ্ট এটা কৰি জনাব।
নাই ভোট জলকীয়াটো জ্বলাটো কম, কণ জলকীয়াটো বেছি আকৌ হ'ব পাৰে সেইটো সৰু। এইটো অফ কৰি থৈ দিছে দৰজাখন। দৰজাটো বন্ধ দেখোন। কি কাৰণে হ'লে এফালে মেইন মন্দিৰটো আছে। মানুহে আপোনাৰ চাফা কৰা মানুহে আছে, বেলেগ মানুহ নাই তেনেকৈ। পাৰ্কতো দেখিব পাইছে, পাৰ্কতো মানুহ নাই। মানুহ তেনেকৈ নাই আজি। আজি মানে মন্দিৰলৈ অহা মানুহ তেনেকৈ নাই, এনেই ফুৰিব অহা মানুহ আছে। এইফালে এই তাত এইফালে এখন আছে, তাত আছে মানুহ বেছিকৈ। আমি গৰু চব পিনে আমি গৰু এখন পঢ়ি চাই লওক স্ক্ৰীনশ্বট মাৰি। এতিয়া আমি আহিছোঁ ছায়েন্স মিউজিয়াম। ছায়েন্স মিউজিয়ামত ভিতৰত কি কি দেখাব নাজানো, দেখাবলৈ ভিতৰলৈ মোবাইল নিব দিয়া নিদিয়ে নাজানো। বাহিৰৰ পৰিৱেশ চাওক না, কি মজা লাগিছে। চাওক না আপুনি যদি আজিলৈকে অহা নাই তেনে আহি চাওক, মজা লাগে। আমাকো দিয়া আকৌ দেখুৱা আমাকো। এইফালে এইটো টিকেট কাউণ্টাৰ হয়, আৰু এইফালে আছে মিউজিয়ামটো। মিউজিয়ামৰ ভিতৰলৈ মোবাইল নিবলৈ দিয়ে নিদিয়ে নাজানো, ব'লক যদি নিবলৈ দিয়ে তেতিয়াহ'লে দেখাম। আমাৰ কলেজৰ ল'ৰা ছোৱালীখিনি আছে, আৰু এইফালে এখন বনাই আছে, কৈছোঁ নহয় বনাই আছে। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি ভিডিঅ'ৰ পাৰ্ট 3টো লাগে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু মাত্ৰ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰিব, বেয়া হ'ল বা ভাল হ'ল মাত্ৰ কমেণ্ট কৰি জনাব, তেতিয়াহে মই আগলৈ আৰু ভিডিঅ' দিবলৈ সকাহ পাম। ধন্যবাদ।